কাৰ্বি আংলং কেঞ্চাৰ বহুত হয়তো, গতিকে ইয়াৰ পেচেণ্টবিলাকৰ আমি মুম্বাইলৈ যায়, চেন্নাইলৈ যায়, গুৱাহাটীলৈ যায়, বিভিন্ন কেঞ্চাৰ হস্পিটেল কেনেকুৱা না এজন থিয়েটাৰ আছে সেইটো তাকে ফিচাৰী কাম কৰা দলতে ক্লেম্পাৰ চব ডিপাৰ্টমেণ্ট ইয়াৰ অফিচাৰ আছে, নিপুণত্ব চাই ল'ব গোটেইখিনি কণ্ট্ৰেক্টৰ লগতো কথা পাতিলোঁ, গোটেইখিনি তেওঁলোকে হ'ব বুলি কৈছে। ফিচাৰীটো প্ৰব্লেম নাই, গোটেইকে হৈ গ'ল, খালি এতিয়া ইনগ্ৰেশ্যনৰ ফিটা কাটিম 15%। এই যিমানখিনি এতিয়া ইনগ্ৰেশ্যনৰ চব ক্ৰ'ৰ প্লাছ নট লেছ এন। ইয়াত MP ইলেকশ্যনৰ পিছত বহুত কাম কৰিছোঁ আমি, বিশেষকৈ ইয়াৰ যিটো এৰিয়া ৱেষ্ট কাৰ্বি আংলঙতো প্ৰায় আমি MP ইলেকশ্যনৰ পিছত 150 বেডেড ডিষ্ট্ৰিক্ট হস্পিটেল ইনগ্ৰেশ্যন কৰিলোঁ চিফ মিনিষ্টাৰৰ জৰিয়তে। তাৰপিছত এনেধৰণৰ ৰাস্তাবিলাক আমি ইনগ্ৰেশ্যন কৰিলোঁ। ৱেষ্ট কাৰ্বি আংলঙৰ খাবাইপুৰটো খেৰণি চাৰিআলিলৈকে 75 ক্ৰ'ৰ আৰু খেৰণি চাৰিআলিটো আপ টু জিৰগেনডেংলৈকে 81 ক্ৰ'ৰ 82 ক্ৰ'ৰ সেইটো আমি উদ্বোধন কৰিলোঁ। আমৰিং ব্ৰিজতো মই কৈছিলোঁ MP ইলেকশ্যনৰ পিছত ইনগ্ৰেশ্যন কৰিলোঁ, এতিয়া আমৰিং ব্ৰিজো আমি ইনগ্ৰেশ্যন কৰিলোঁ। এনেধৰণৰ বহুত কামবিলাক আমি এতিয়া ডিফু যোৱাবাৰ লোকসভা নিৰ্বাচনৰ আগতে কিছুমান কাম আমি আৰম্ভ কৰিছোঁ, ফ্লাইঅভাৰৰ পৰা আৰম্ভ কৰি 4 লাইনৰ ৰাস্তা ডিফুটো ইউনিভাৰ্চিটি পাৰ হৈ ষ্টুডেণ্টবিলাক সদায় মোক কমপ্লেইন কৰি থাকে, তেওঁলোকে এই ৰাস্তা বেয়া হোৱাৰ কাৰণে বহুত এক্সিডেণ্ট হয় ইউনিভাৰ্চিটি ষ্টুডেণ্টছ আৰু লগতে BA কলেজৰ ষ্টুডেণ্টছবিলাকত। তেওঁলোকে মোক বাৰে বাৰে কমপ্লেইন কৰাৰ কাৰণে এই ফ্লাইঅভাৰটো 4 লাইনৰ ৰাস্তা এইটো আমি MP ইলেকশ্যনৰ আগতে আমি কাম আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত এতিয়া আমি MP ইলেকশ্যনৰ পিছত এটা বছৰৰ পিছত আমি 4 লাইনৰ ৰাস্তাও আমি অহা ফেব্ৰুৱাৰী 15 to 16 মাজত অনাগত চিফ মিনিষ্টাৰ আহিব, তেখেতে ইনগ্ৰেশ্যন কৰা হ'ব। লগতে ফ্লাইঅভাৰৰ ইনগ্ৰেশ্যন কৰা হ'ব। ডিফু কেঞ্চাৰ হস্পিটেল এইটো ইনগ্ৰেশ্যন কৰা হ'ব। ডিফু ৰিভাৰ বিউটিফিকেশ্যন এইটো ইনগ্ৰেশ্যন কৰা হ'ব। তাৰপিছত আমাৰ ইণ্টাৰনেশ্যনেল ছুইমিং পুল, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড ছুইমিং পুলৰ সেইটো আমি ইনগ্ৰেশ্যন কৰিম। তাৰপিছত DC ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ সেইটো ইনগ্ৰেশ্যন কৰিম। এনেধৰণৰ বহুতো আঁচনি আমি অহা ফেব্ৰুৱাৰী মাহত 15 তাৰিখ আৰু 20 তাৰিখৰ মাজত আমি ৰাইজক উপহাৰ দিবৰ কাৰণে আমি কাৰ্বি অট'নমাছ কাউন্সিলৰ পৰা সিদ্ধান্ত লৈছোঁ। আৰু সেই ইনগ্ৰেশ্যনৰ কামবিলাকৰ অনাগত চিফ মিনিষ্টাৰ আহি তেখেতৰ চিফ গেষ্ট হিচাপে আমি নিমন্ত্ৰণ কৰিম। লগতে যিবিলাকৰ আমি এটা কাম চলি আছে, কামবিলাক আৰম্ভ হৈছে, কিন্তু আনুষ্ঠানিকভাৱে আমি অফিচিয়েল হিচাপে আমি ফাউণ্ডেশ্যনটো মিলাই কৰোঁ। হোটেল মেনেজমেণ্ট এণ্ড ট্ৰেইনিং ইনষ্টিটিউট সেইটো প্ৰায় 96 ক্ৰ'ৰ সেইটো কাম এতিয়া কৰি আছে, কিন্তু আমি সেইদিনা আমি আধালা স্থাপন কৰোঁ। তাৰপিছত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি অসম চৰকাৰ বা কেন্দ্ৰ চৰকাৰৰ পৰা দিয়া পুঁজি আমি সেইটো চলাৰ প্ৰজেক্টটো 100 ক্ৰ'ৰ্ছৰ সেইটো আমি আধালা স্থাপন কৰোঁ। তাৰপিছত 75 ক্ৰ'ৰ্ছত আমাৰ সৈনিক স্কুলত সেইটো আমি আধালা স্থাপন কৰোঁ। তেখেতে কাৰ্বি আংলং আহি প্ৰতিশ্ৰুতি দি গৈছে, পুনৰ BJP চৰকাৰ অহাৰ পিছত চাউল 1 কেজি, চাউলটো এজনৰ 5 কেজি পাব, 7জন হ'লে 35 কেজি, নিমখ 1 কেজি, দালি 1 কেজি আৰু চিনি 1 কেজি আৰু মিঠাতেল 1 লিটাৰ গোটেইও ফ্ৰী পাই যাব। আপোনালোকে চিন্তা কৰিব লাগে, 1 পইচাও দিব নালাগে, 1 টকাও দিব নালাগে, বিনামূলীয়া আপোনালোকে পাব। চাউল ফ্ৰী আৰু লগতে নিমখ, চিনি, দালি, মিঠাতেল সেই গোটেইখিনি আপোনালোকে ফ্ৰী পাই যাব। গতিকে আপোনালোকে পুনৰ চৰকাৰ গঠন কৰিবৰ কাৰণে সুবিধা দিবনে নিদিব? বাইদেউ দিবনে নিদিব? চব ফ্ৰী পাই যাব, আপোনালোকে চিন্তা কৰিব নালাগে। Paritang Purno Han Sia Sopo, Analis Swami, Labang sa appointment letter na kiro, nagkataingoji position ng relo. Lapan ki pinilabang sa Portumia kemang a beneficiaries. Akawa Jameson Teron, Gina Hanzapi, Rakis Tiso, Alawa Jumpasami, Kebanji position ng relo.
Jameson Teron Kechengsi, Adon to Gina Hanseti. Adon Gina Hanseti. Adon to Rakesh Tiso. Adon to Projen Teran. Adon to Sakhir Rompi. Lapenke, Dhoniram Kro, Suren Singnar, Dhoniram Rongphar. Bijoy Rongphar, Lapenke Jaliram Teran. Dravida Utkala Banga, Vindya Himachala Yamuna Ganga, Ujjala Jaladhita Ranga, Tava Shubha Name Jage, Tava Shubha Shishamage, Gahe Tava Jaya Gatha, Janaga